আজি বতৰটোলৈ চাই কিবা এটা স্পেচিয়েল খাব মন গৈছে, কিন্তু এই বৰষুণৰ বতৰত বাহিৰত ওলাই গৈ মাছ মাংস কিনিবওতো নোৱাৰি। ঘৰতে ডিম আনি থোৱা আছে, ভাবিছোঁ আজি ডিমৰ কাৰীকে বনোৱা যাওক। আজি ডিমৰ কাৰীটো সদায় বনাই থকা নিচিনাকৈও একো বনাব মন নাই, ভাবিছোঁ আজি অলপ বেলেগ ষ্টাইলত বনাই খাওঁ। ভেন্দিৰ লগত ডিমৰ কাৰী মই আজি প্ৰথম ট্ৰাই কৰিছোঁ আৰু চিৰিয়াছলি কৈছোঁ মই বহুত ভাল পালোঁ খাই। যদি আপোনালোকে ভেন্দি খাই ভাল পায় আৰু এইটো ৰেচিপি ট্ৰাই কৰা নাই তেন্তে এবাৰ হ'লেও ট্ৰাই কৰি চাব। আই এম চিয়'ৰ আপোনালোকে বহুত ভাল পাব। মোৰ আকৌ এগ কাৰীৰ লগত বেলেগ এটা ইম'শ্যন জড়িত হৈ আছে। মই যোনদিনা ৰান্ধিবলৈ শিকিছিলোঁ সেইদিনা প্ৰথম মই এগ কাৰীয়ে ৰান্ধিছিলোঁ। এগ কাৰী আৰু প্লেইন পোলাও বনাইছিলোঁ, তাকো ইউটিউব চাই চাই। আমিতো প্ৰায় ডিমৰ তৰকাৰীখন আলু আৰু বিলাহী দিয়ে বনাওঁ, কিন্তু কেতিয়াবা যদি অলপ বেলেগ টাইপত খাবলৈ মন যায় তেতিয়াহ'লে ভেন্দিৰ সৈতেও এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। এয়া মোৰ আজিৰ ভেন্দিৰ সৈতে ডিমৰ তৰকাৰী ৰেডি। তেন্তে আজিলৈ বাই বাই।